Hello friends, this is your host and host RJ Gokul, the romantic jockey. আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন কাহিনী আৰু আজিৰ কাহিনীটো শুনি নিশ্চয় আপোনাৰো কাৰোবালৈ মনত পৰি যাব কাৰণ আজিৰ কাহিনীৰ নাম হৈছে I miss you. কেতিয়াবা আমি কিছুমান কথা মনত ৰাখিবই নোৱাৰো সৰু সৰু কথা কিন্তু কেতিয়াবা কিছুমান কথা আমি যিমানেই পাহৰিব বিচাৰো আমি কিন্তু বেছিকৈহে তেওঁক মিছ কৰোঁ হয় আমি তেওঁক সকলোতকৈ বেছি মিছ কৰোঁ যিজনৰ অবিহনে আমাৰ কোনো মুহূৰ্তই যেন সম্ভৱ নহয় প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্ষণত আমি তেওঁৰ কথাই ভাবি থাকোঁ বৰ্তমান ব্যস্ততাৰ জীৱনত এনেকৈ মিছ কৰা মানুহ বহুত কম গতিকে আপোনাক যদি কোনোবাই বহুত মিছ কৰে তেনেহ'লে প্লিজ আপুনি তেওঁক হেৰুৱাই নেপেলাব তেওঁৰ মৰম ভাল পোৱা আদৰি ল'ব আৰু সন্মান কৰিব তেওঁৰ ভাল পোৱা কষ্ট কিন্তু কেতিয়াও নিদিব এনে এক মৰম ভাল পোৱাৰে ভৰা এটা কাহিনী লৈ আহিছোঁ আপোনালোকৰ বাবে আজিৰ কাহিনীটো আমাক পঠিয়াইছে বিষ্ণুপ্ৰিয় গুৱাহাটীৰ পৰা তেওঁ দেহাক বহুত ভাল পায় দেহা হৈছে তেওঁৰ প্ৰেয়সী যাক তেওঁ মৰমত দেহা বুলি মাতে ব্যস্ততা ভৰা জীৱনত এদিন তেওঁৰ প্ৰেয়সী ব্যস্ত হৈ পৰিছিল আৰু সেই ব্যস্ততাত বিষ্ণুপ্ৰিয়ই তেওঁৰ প্ৰেয়সীক বহুত মিছ কৰিছিল আৰু তাৰ পিছত তেওঁৰ মনৰ কথা কিছুমান তেওঁৰ প্ৰেয়সীলৈ হোৱাটছএপত ভইচ মেছেজ কৰি পঠিয়াইছিল আৰু তেওঁ লিখিছে যে সেই ভইচ মেছেজত কোৱা কথাখিনি তেওঁৰ অন্তৰৰ পৰা কৈছিল আৰু সেই মুহূৰ্তৰ কথাখিনি সকলোৰে আগত তেওঁ প্ৰকাশ কৰিব বিচাৰিছে আৰু তেওঁৰ প্ৰেয়সীক ক'ব বিচাৰিছে যে তেওঁ কিমান ভাল পায় গতিকে আহকচোন আমি সকলোৱে তেওঁৰ সেই হোৱাটছএপৰ মৰম লগা কথাখিনি আমিও জানো কিনো কৈছিল তেওঁৰ প্ৰেয়সীক না 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 কামটো কৰি আছোঁ কিন্তু কিয় বা মন বহা নাইচোন কামত কিবা যেন মিছ কৰি আছোঁ কি মিছ কৰিছোঁ বাৰু দেহাক মিছ কৰি আছোঁ আজি তাই ফোন এটাও কৰা নাইচোন সিয়া তাই কৈছিলে তাইৰ চাইল্ডহুড ফ্ৰেণ্ড আহিছে বুলি কি কৰোঁ মই ফোন এটা কৰোঁ নেকি না নকৰোঁ তাই ডিষ্টাৰ্ব পাব পাৰে হোৱাটছএপটোকে চাওঁচোন কিবা মেছেজ কৰিছেই নেকি অ' ফোনটো চাইলে আছেচোন অ' মেছেজ কৰিছে ফটো দিছে দেখোন ভাল লাগিছে তাইৰ হাঁহিটো ভইচ মেছেজকে কৰোঁ নেকি টেক্সট মেছেজ কৰাতকৈ ভইচ মেছেজকে কৰোঁ হাই দেহা কি কৰিছা আজি তোমাক বহুত মিছ কৰিছোঁ জানা বুজি পাইছোঁ বাৰু তোমাৰ সৰু কালৰ বান্ধৱী আহিছে আৰু তুমি তাইৰ লগত বিজি আছা কিন্তু হ'লেও তুমি সদায় ফোন কৰা ন মোক সেইটো টাইমত চ' মিছ কৰিছোঁ তোমাৰ ফোন কলছ পিছে এটা কথা কওঁনে তোমাৰ হাঁহিটো কিন্তু সঁচাই বহুত ধুনীয়া লাগিছে সদায় এনেকৈ হাঁহি থাকিব না তোমাক বহুত ধুনীয়া লাগে চিৰিয়াছলি আৰু এটা কথা কি জানা এনেদৰে খোলা হাঁহি মাৰিলে বোলে মানুহ সোনকালে বুঢ়া নহয় সদায় য়ং হৈ থাকে চ' কিপ স্মাইলিং I love you I miss you I miss you জান মই এতিয়া আমাৰ স্কুলৰ ফ্ৰেণ্ড এজনীৰ ঘৰলৈ আহিছোঁ মই কৈছিলোঁ নহয় তোমাক আজি ইয়াতে থাকিম বুলি হয় নেকি ঠিক আছে টেক কেয়াৰ ইহঁতে তোমাৰ ফটো চাব বিচাৰিছিল মই দেখুৱাই দিলোঁ তোমাৰ কথা কি সুধি আছে জানা কোনখন পিক দেখালা আমি যে একেলগে উঠিছিলোঁ পৰহি ফুৰিবলৈ যাওঁতে সেইখন অঁ ঠিকে আছে দিয়া I love you জান I love you too
দিয়া তুমি এতিয়া কথা পাতা তোমাৰ বান্ধৱীৰ সৈতে অ'কে বাই বাই অ'কে জান বাই বাই আই মিছ ইউ আই মিছ ইউ টু বন্ধুসকল আজি আমাৰ কাহিনীটো শুনি কেনেকুৱা পালে নিশ্চয় কাৰোবালৈ মনত পৰি গ'ল ন যদি কাৰোবালৈ মনত পৰি গৈছে তেনেহ'লে আপুনি আপোনাৰ মনৰ কথাখিনি তেওঁৰ আগত শ্বেয়াৰ কৰক চাবচোন মনটো বহুত ভাল লাগিব লগতে আজিৰ যদি আমাৰ কাহিনীটো ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ RJসকল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অ'কে বাই বাই চি ইউ চুন এণ্ড লাভ ইউ অল মই হম ৰজা তুমি হবা ৰাণী আমাৰ এই কাহিনী পিছত পোনা দুটি কম